পৰ্বতঝৰত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান পাংখাদল এলেকাত আৰক্ষীয়ে অভিযান চলাই 5খন বাহনসহ বুজন পৰিমাণৰ শালগছৰ কাঠৰ কুণ্ডা জব্দ কৰে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বগৰীবাৰী আৰক্ষীৰ এই সফল অভিযান আৰক্ষীৰ অহাৰুমান পাই চোৰাং কাঠ মাফিয়াৰ পলায়ন জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে চোৰাং কাঠখিনি জব্দ কৰি আৰক্ষী তদন্ত আৰম্ভ কৰিছে পৰ্বতঝৰা আৰক্ষীৰ এক সফল অভিযান পাংখাদল এলেকাত আৰক্ষীয়ে অভিযান চলাই 5খন বাহনসহ বুজন পৰিমাণৰ শালগছৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী অহাৰুমান পাই চোৰাং কাঠ মাফিয়াই পলায়ন কৰে জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 10 লাখ টকা হ'ব বুলি বৰ্তমানলৈকে অনুমান কৰা হৈছে চোৰাং কাঠখিনি জব্দ কৰি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে